ফ্ৰেণ্ড ৱেলকাম টু মাই চেনেল ৰঘু মিক্সাৰ। পিছে আপোনালোকৰ কি খবৰ? আশা কৰোঁ নিশ্চয় ভাল। আজি গ'লোঁ মাছ মাৰিব মানে মই গ'লোঁহে, কিন্তু মই নামাৰিলোঁ। পাঠক মিণ্টু দাসৰ ঘৰত। মিণ্টু দাস আপোনালোকে চিনি পায়, ঢেঁকী দি বহুত ভাইৰেল হৈছে পুৰা অসমত মানে ইণ্ডিয়াতে হৈছে আৰু। তাতে গৈ এইবোৰ বগৰী খালোঁ। সিহঁতৰ ঘৰত বগৰী গছ আছে। তেওঁলোকৰ মুনু দলি দাসে হেৰি কৰিছে আৰু দলি হয়, তাত GMC ICU টেকনিচিয়ান হয়। এয়া বহুত হেৰি আৰু আমাৰ বহুত ঘৰুৱা সম্পৰ্ক আৰু সৰুৰ পৰা মই সিহঁত তাতে প্ৰায় ডাঙৰ হ'ব ক'ব লাগিব, মানে আমি লগ হৈ হ'লে আৰু মোক বহুত ভাল পায় আৰু। এইটো গান মাৰি আছে, গা ধুব ওলাই পেলাই আমাৰ পাঠক বাবুই। লগতে বগৰী এনেকৈ খুন্দাত কৰি খুন্দিছে আৰু মানে আৰু ঢেঁকী আছে, ঢেঁকীত হেৰি কৰা নাই, ঢেঁকীত পূৰা মিহি হৈ যায় না, চব হেৰি হৈ যায়, সেইকাৰণে ইয়াত হেৰি কৰিছে। তেনেকৈ আৰু তাই সানিলে গোটাই চব মছলা পাতি দি। এইফালে আমাৰ পাঠকে হেৰি কৰিছে, পাত ৰেডি কৰিছে খাবৰ কাৰণে। এইফালে এইটো চিপাজাৰ হয় বাবুটো, বাকী আৰু এইফালে এই খানিটো আছে আৰু খাব চবে ৰেডি হৈ আছে আৰু। এয়া পাতত দিছে, পাতত খোৱাৰ কিন্তু আমেজে বেলেগ হয়নে? মানে যিমান কি খালেও তাৰমানে পাতৰ দৰে একো হ'ব নোৱাৰে। কেনেকুৱা হৈছে টেষ্টি? মজা। খোৱাৰ পিছতে আৰু মাছৰ পাতত দিয়া, মানে এইবোৰ ৰেচিপি মই তাৰমানে আহিলে তাৰমানে এইবোৰ কৰিয়ে থাকে আৰু মোকো খাব মাতে। লগতে ময়ো খাৱাত ভালেই না, এইবোৰ খাই ভাল পাওঁ, নতুন নতুন ৰেচিপি শিকি ভাল পাওঁ, বনাই ভাল পাওঁ, খুৱাই ভাল পাওঁ। তেনেকৈ আৰু এই মছলা পাতিবোৰ ৰেডি কৰিলে, মানে পাতত দিব আৰু ঘৰৰে মাছ মাতে আৰু মানে আস্তা যোনদিনে মাৰিব খালত কোনদিনে মাতব আৰু মিণ্টুৱে, আজি মাছ মাৰিম আহিবি, যাওঁ আৰু মই খুবেই ভাল লাগে আৰু। আধা কেজি নহয়, এক পোৱাৰ বেছি হ'ব, আধা কেজি কাষে হ'ব আৰু মাছটো। ইয়াত তেনেকৈ আজি চব মছলা পাতি সোমাই দি নেমু টেঙাও আতিছে মছলাখিনিত একেলগে, মানে এইবোৰ এনেকৈ মানে মেৰিনেট কৰিছে আৰু সকলোবোৰ মছলা দি সানি পেলাই থৈ দিব। বহুত টেষ্টি লাগে, মই তাৰমানে ফাৰ্ষ্ট টাইম খাইছোঁ, মই এনেকৈ খাই পোৱা নাই, দেখি থাকোঁ মানে মাতিও থাকে আগে পিছেও। এনেকৈ মছলাবোৰ সোমাই দি আছে, সকলোবোৰ মছলা ইয়াত মেৰিনেট কৰিছে আৰু। আগে পিছে কিন্তু দেখিছোঁ, মই মোবাইলত বহুত দেখিছোঁ, কিন্তু এনেকৈ খাই পোৱা নাই আৰু। মানে এতিয়া সম্পূৰ্ণ মেৰিনেট কৰা হ'ল, এনেকৈ থালিত থৈ দিলে। এতিয়া কলপাতেৰে তাৰমানে মেৰাব আৰু। তাৰে আগতে মানে আৰু হেৰি হৈ গ'ল আৰু দলি মইনা আছে তাৰমানে হেৰি ICU টেকনিচিয়ান GMC তাই তাৰ প্ৰেছাৰ জোখোৱা, বেমাৰ চাৱা সকলোবোৰ সিহঁতৰ ঘৰত ভৰ্তি হয়, আহে আৰু মানে হেৰি মাজতে আহি গ'ল। সেই কলপাত আনিলে মিণ্টু পাঠকে, ইয়াত মিঠাতেলেদি এনেকৈ লেপি ল'লে আৰু সকলোবোৰ তাৰমানে চাৰু চাইডে কলপাতৰ ঘঁহি দিলে, তেতিয়াহে বস্তুটো হেৰি হ'ব। মানে ইয়াত এনেকৈ মেৰাই পেলাই আৰু হেৰি কৰি ল'লে আৰু লেয়াৰ দিলে আৰু এইটো এটা লেয়াৰ আৰু এটা কলপাত দিব, তাতে 3টামান লেয়াৰ দিছে আৰু মানে কলপাতত। ধুনীয়া দেখাত, পেকিংটো বহুত ধুনীয়া কৰিছে আৰু তাই, মানে আৰু মই চাই কিবা এটা ভাল লাগিছে আৰু পাতত দিয়া বস্তু এনেও সোৱাদটো বেছি হয়, মানে যি বস্তুৱে নহওক, পাতত দিয়ে পিঠা হওক, মানে গেছত পুৰা আগতে আমাৰ ফেহু পুৰিছিল, ইয়াত ফেহু বনাইছিল পাতত দিয়ে, বহুত টেষ্টি হৈছিল। পাতে বন্ধা পিঠা খাওঁ, পাতেৰে বন্ধা গুড়ৰ পিঠা, সেইটোও বহুত টেষ্টি হয়, পাতৰ আৰাকটো লাগি যায়। ইয়াতো তেনেকৈ পাতৰ আৰাকটো লাগি যাব, কলপাতৰ এনেকৈ গাঁঠি মাৰিলে। এইফালে আৰু টাৱাত বহাই দিলে আৰু টাৱাত অকণ সময় লাগে আৰু টাৱাত অকণমান তেল দিছে সিজাৰ কাৰণে, মিডিয়ামত থৈছে হেৰিটো। লগতে তাৰে আগতে আৰু আমি অকণমান
হেৰি খালোঁ, ম'ম' বনাই খালোঁ। ম'ম' বনাই চুপ খালোঁ আৰু চুপ খালোঁ, ম'ম' খালোঁ। মানে পাৰ্টি আৰু পাৰ্টি এইবোৰ পাৰ্টি চলি থাকে আৰু মানে সিহঁতত গ'লে খাব পাওঁ আৰু আমাৰ তাতো মই বনাই থাকোঁ। মানে আমাৰ তাত আৰু খোৱাৰ লগটো বহুত বেছি। তাৰপৰা সেই খোৱাৰ পিছত আৰু এই হেৰি কৰিলোঁ আৰু মানে হ'ল আৰু ৰেডি হৈ গ'ল। এতিয়া গুচাব ধৰিছে। কি এটা মলমলীয়া গোন্ধ ওলাই গৈছে, তাৰ গোন্ধটো খাওঁ খাওঁ লাগি গৈছে কলপাতৰ। দেখিছেনে কি ধোঁৱালি আছে, কি এটা ধুনীয়া এটা চাহ দেখিয়ে ভাল লাগে মানে তাৰমানে আৰু খোৱাটো দূৰৰে কথা, পূৰা সিজি গৈছে। আৰু মানে মাছ মাৰিছিলে খালৰ পৰা, সেই মাছৰ আৰু কণী পোৱা গৈছিল। মানে কামান কাটা তাৰ কণী পোৱা গৈছে, কণীবোৰো ভৰাই দিছে ইয়াৰ ভিতৰে। মানে ধুনীয়া এটা মানে টেষ্টিটো মানে কি ক'ম আৰু মিনটো পাঠকে খাব ধৰিলে, লগতে সিহঁতৰ খুৰা, মইনাই, ভাস্কৰ আৰু মই। আপোনালোকেও এনেকৈ খাব, খুবেই টেষ্টি হয়।